ব্ৰেকিং নিউজ শ্ৰীভূমি জিলাত গাম্ভীৰ্য আৰু উল্লাসেৰে উদযাপন ৭৭তম গণতন্ত্ৰ দিৱস। আজি দেশজুৰি উদযাপিত ৭৭তম গণতন্ত্ৰ দিৱসৰ উপলক্ষে শ্ৰীভূমি জিলাতো দেখা গ'ল এক বিশেষ আবেগঘন আৰু গাম্ভীৰ্য পৰিৱেশ। বিশিষ্ট প্ৰাক্তন সেনা বিষয়া তথা সমাজসেৱী আব্দুৰ ৰহিম চৌধুৰীয়ে এই দিনটোত পতাকা উত্তোলন কৰি গণতন্ত্ৰৰ মৰ্যাদা আৰু দেশপ্ৰেমৰ বাৰ্তা প্ৰদান কৰে। শ্ৰীভূমি জিলাৰ ITI ফকীৰ বাজাৰ স্কিল ট্ৰেইনিং চেণ্টাৰৰ চৌহদত আয়োজিত অনুষ্ঠানত পতাকা উত্তোলনৰ পাছতে ৰাষ্ট্ৰীয় সংগীতৰ ধ্বনিত পৰিৱেশ গম্ভীৰ হৈ উঠে। অনুষ্ঠানত প্ৰতিষ্ঠানটোৰ সকলো কৰ্মী, ছাত্ৰ-ছাত্ৰী আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। দেশৰ সংবিধান, গণতান্ত্ৰিক অধিকাৰ আৰু দায়িত্বৰ প্ৰতি সজাগতাৰ আহ্বান জনাই আব্দুৰ ৰহিম চৌধুৰীয়ে নিজৰ বক্তব্যত কয় যে গণতন্ত্ৰ কেৱল এটা শব্দ নহয়, ই আমাৰ দৈনন্দিন জীৱনৰ দায়িত্ব আৰু নৈতিকতাৰ প্ৰতিফলন। ইয়াৰ পাছতে শ্ৰীভূমি জিলাৰ সুতাৰকান্দিস্থিত ট্ৰাক ড্ৰাইভাৰ এছ'চিয়েশ্যনৰ কাৰ্যালয়ৰ সন্মুখত সভাপতি হিচাপে তেওঁ পুনৰ পতাকা উত্তোলন কৰে। এই অনুষ্ঠানত বিশেষভাৱে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে তেওঁ গণতন্ত্ৰ দিৱসৰ তাৎপৰ্য, স্বাধীনতাৰ মূল্য আৰু দেশৰ প্ৰতি কৰ্তব্যৰ বিষয়ে হৃদয়স্পৰ্শী আলোচনা কৰে। লগতে সমাজৰ দুৰ্বল শ্ৰেণীৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰি খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। সাৰ্বিকভাৱে শ্ৰীভূমি জিলাত আজিৰ গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানসমূহে কেৱল আনুষ্ঠানিকতা নহয়, বৰং দেশপ্ৰেম, একতা আৰু মানৱীয় সংবেদনশীলতাৰ এক সুন্দৰ ছবি উপস্থাপন কৰিলে।